আমি আমাৰ মাত্ৰ অহা ইলেকশ্যনত আমি 15খন আসনৰ 15খন বিজেপি আৰু BPF একেলগে খেলিম। আমি BTCৰ 15খন আসনতে ভাৰতীয় জনতা পাৰ্টি আৰু BPF লগ হৈ নিৰ্বাচন খেলিম। এতিয়ালৈকে যিমানখিনি আমাৰ আলোচনা হৈছে সেই আলোচনা মৰ্মে 11খন আসনত BPF খেলিব আৰু 4খন আসনত বিজেপিয়ে খেলিব। গতিকে এই 15খন আসনত বিজেপি আৰু BPF আমি একেলগে খেলিম আৰু বাকী কোনে ক'ত খেলিব আমাৰ সিমান নজৰতো নাই, খবৰো লোৱা নাই। 11খন আসনত BPF খেলিব, 4খন আসনত বিজেপিয়ে খেলিব। আমাৰ মাত্ৰ অহা ইলেকশ্যনত আমি 15খন আসনৰ 15খন বিজেপি আৰু BPF একেলগে খেলিম। AGP খেলিব। AGPটো আৰু BTCত ইলেকশ্যন নেখেলে। BTCত ইলেকশ্যন AGPয়ে আগে পিছেও কেতিয়াও খেলা নাই বা টিকট বিচৰাও নাই। আপোনালোকৰ খবৰ কি আছে মই নাজানো, কিন্তু আমাকতো AGPয়ে কেতিয়াও BTCৰ ভিতৰৰ আসনৰ কথা কোৱা নাই। গতিকে BTCৰ ভিতৰৰ আসনৰ কথা AGPয়ে, কিন্তু BTCৰ বাহিৰত যিখিনি আসন আগে পিছেও তেওঁলোকে খেলে বা তেওঁলোকৰ ডিমাণ্ড আছে সকলোলৈ আমি আলোচনা চলি আছোঁ। ফাইনেল 100% হোৱা নাই, কিন্তু মোটামুটিকৈ 90% চিটৰ ফাইনেল হৈছে। যেতিয়া 100% হ'ব তেতিয়া ৰাজহুৱাভাৱে আপোনালোকক জনাই দিম। Thank you.